Happy birthday to you. Happy birthday to so আজিৰ দিনটো আজি আপোনালোকে মোৰ লগত উপভোগ কৰক কিয়নো আজি জোচিছৰ বাৰ্থডে সো दोस्तों हाय दोस्तों वेलकम टू माय चैनल एंड सबको नमस्कार जय हिंद और जय आयाम सो आज का दिन हम शुरू करेंगे जोसेस का बर्थडे के साथ सो देयर विल बी क्लिप्स देयर विल बी वीडियोस एंड देयर विल बी लॉट ऑफ फन सो मेरे साथ बने रहिए एंड यस डोंट फॉरगेट टू विश जोसेस अ वेरी वेरी हैप्पी बर्थडे Thank you. ए मजा 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 सो केनेका आर यू हैप्पी Yes. क्यों हैप्पी Huh? व्हाई आर यू हैप्पी Happy birthday. আজি যেহেতু আপোনালোকে জানে বাৰ্থডে কথা সো চক মোক কাম দিয়া হৈছে সবতকৈ টাফ কাম এইটো পিঁয়াজ কান্দিব লাগিব সেইকাৰণে স্পেক্টিকেলছ চ' আপোনালোকে যেতিয়া পিঁয়াজ কাটে স্পেক্টিকেলছ পিন্ধি ল'ব ঠিক আছে ফাইনেলি ডান বন্ধুসকল কৰিলোঁ দেই जिन तूने है सो गाइस जैसे कि आप लोग देख रहे हो प्रिपरेशन ऑन फुल डोल है और ये बन रहा है क्या बन रहा है चिकन बन रहा है ये सो आई जस्ट शो यू द चिकन ये रहा हमारा चिकन एंड और भी आइटम्स है तो अब वी आर नॉट ऑन द कुकिंग बट यस यह मसाला डाला गया है काफ़ी तरह के मसाले क्या क्या मसाला डाला है थोड़ा जोर से बोलो ओके हल्दी जीरा धनिया दिसे পিঁয়াজ আৰু কিবা আদা নহৰু সো বেসিক্যালি যেটো আমি সকলোৱে দিওঁ जो हम लोग लेते हैं सब कुछ है সকলো আছে ইয়াত সো ৰেডি হৈছে আমাৰ চিকেন ইয়াৰ পিছত আমি কি কৰিম অকণমান চাম দেই কুকিং বেছি নেদেখাম অকণমান আপোনালোকক বিচ কৰিবলৈ অলপ মানে দেখাই দিছোঁ আৰু सो गाइस चिकन दुई धৰণৰ বনিছে এইটো হ'ল লোকেল चिकन ये रहा लोकल चिकन जो पहले ही ऑलरेडी बन चुका था आई वाज लेट फॉर दिस और यहाँ बनेगा क्या ब्रॉयलर ओके टू काइंड्स ऑफ चिकन लोकल चिकन ब्रॉयलर एंड मोर प्रिय यार पिছত बनिब आपलोके जाने प्रिय की বুলি ক'লে বুজি পায় আৰু আপোনালোকে গাহৰি ইয়াৰ পিছত হাৰ্ডত বনিব সো ইট ইজ আমি কি বনাম কি থাকিব আপোনালোকক আমি দেখাই দিম পিছত এতিয়া আপোনালোকে এটো উপভোগ কৰক এতিয়া দিয়া হল বিলাহী বিহাৰৰ বিলাহী বিহালীৰ বিলাহী বিলাহী দিয়া হ'ল ইয়াত মই অকণমান হাত লগাই দিছোঁ আৰু দেই সোৱাদ হ'লে মোৰ নামটো আহিব যেন পাইছোঁ নাই কি কোৱা বন্ধুসকল মোৰ নামটো আহিব লাগে নাই লৰাহঁতে লৰাব নাজানো মই অকল গাহৰিটোকেহে বনাব জানো দেই বন্ধুসকল লোকেল চিকেনো জানো পিছে মই নবনাওঁ জানো বুলি ক'লে বেয়া খটুৱাই থাকিব সদায় সো ফাইনেলি আপুনি দেখিছে চিকেন পৰি গ'ল এয়া ব্ৰইলাৰ লোকেল চিকেন সাইডত বনি আছে এইপিনে ব্ৰইলাৰ বন্ধুসকল আপোনালোকে যদি খাই ভাল পায় তেনেহ'লে আমাৰ কুকুৰ হাতৰ খানা বেয়া নাপায় কিন্তু আহিব ইয়াক মই কওঁ কুকিং চেনেল এটা খুলিবলৈ কিন্তু আজিলৈকে কৰা নাই আৰু কেতিয়া যে কৰিব আৰু আপোনালোকে অকণমান এনকাৰেজ কৰিব এছ চ' ফাইনেলি আমি গোটেই মছলা সপাৰ লগত সানি দিয়া মানে মিক্স কৰি দিয়া হ'ল या ये ब्रॉयलर चिकन बन रहा है गाइस एंड शी इज़ अ वेरी गुड कुक तो देखते हैं गाइस आज का खाना कैसा होता है ये तो गेस्ट ही बताएंगे तो फाइनली ये रेडी हो गया इसमें थोड़ा देर इसको अभी बनाने देंगे तो गाइस अगर इस कुकिंग के बारे में जानना है तो मैं उनको रिक्वेस्ट करूँगा कभी बना के आपको बता देंगी उसी के द्वारा आपको कुकिंग के बारे में बता दिया जाएगा सो यहीं पे छोड़ता हूँ गाइस আকৌ দেখাম আপোনালোকক পিছত যেতিয়া সব ৰেডি আছে সব দেখাম দেই গাহৰিটো আহিলে দেখাম বাৰু মই অলপ পিছত দেই দেখা পাইছে আপোনালোকে এতিয়া বনিব আমাৰ গাহৰি হানি দিয়া পৰ্ক গাইজ চ' ইটছ এ ডিফাৰেণ্ট আপোনালোকে যিমানে জানে আৰু যিবিলাকে নাজানে আপোনালোকে শিকিব পাৰে চ' আমি ইয়াত এটা অলমষ্ট তেল দিয়া হ'ল না ইয়াত অলৰেডি তেল দিয়া হৈছে বইল পৰ্ক হয় এইটো পৰ্ক বইল কৰা হ'ল তাৰপিছত তেল দিয়া হ'ল এতিয়া আমি দিলি অ'কে আদা নহৰু দিয়া হ'ল ইয়াত আদা নহৰু পেষ্ট নিমখ দিয়া হ'ল তাৰপিছত এতিয়া ইয়াত আমি দেখা পাইছোঁ ইয়াত আমি দিছোঁ এতিয়া পিঁয়াজ তাৰপিছত দিয়া হ'ব বিলাহী দিয়া হ'ব এতিয়া ইয়াত বিলাহী চৰি নহয় ভাল লাগে বিলাহীটোক বিহালী বুলি মাতি
এটা ইয়াত দিবলৈ আছে জলকীয়া চ' আমি ইয়াত জলকীয়া দিম ইয়াত চ' আকৌ এবাৰ কৈ দিছোঁ প্ৰথমতে আমি দিলোঁ তেল তাৰপিছত নহৰু আৰু আদা পেষ্ট তাৰপিছত দিলোঁ পিঁয়াজ তাৰপিছত বিলাহী এতিয়া দিয়া হৈছে জলকীয়া ইয়াত আৰু কোনো ধৰণৰ মছলা হালধি এইবিলাক দিব নালাগে এইবিলাক দিয়াৰ দৰকাৰো নাই কাৰণ এইটো নেচাৰেল অকল তেল ইউজ কৰা হ'ব বাকী চব নেচাৰেল যিবিলাক আমি ইনগ্ৰিডিয়েণ্টছবিলাক পাওঁ সেইটো আমি কৰিম আপোনালোকেও কৰিব পাৰে এইটো সহজভাৱে বহুত সহজ হয় বনাবলৈ জলকীয়া আপোনালোকে যিমান জ্বলা খায় ইমান দিব আমি অলপ জ্বলাটো বেছি খাওঁ কিন্তু আলহীৰ কাৰণে আমি জ্বলাটো অকণ কম কৰিছোঁ এইটো ৰিং থকাটো চ' আমি ইয়াক সাধাৰণতে কি হয় কম হ'লে আমি হাতেৰে সানি দিওঁ কিন্তু সেইটো যেতিয়া বেছি আছে সেইকাৰণে আমি অকণমান হেতা ইউজ কৰিছোঁ চ' আপোনালোকে এনেকৈ সানি দিব লাগিব মিক্স কৰি দিব লাগিব এনেকৈ মিক্স কৰি দিব লাগিব তাৰপিছত মিক্স কৰি দিয়া হৈছে চ' গাইজ যদি মিক্স কৰি জাষ্ট ইয়াক আমি জুইত দি ভাপত যিটো ভাপ হ'ব জুইৰ মানে যিটো জুইত তাপমানটো কম কৰি গেছটো কম কৰি আমি এতিয়া বঢ়াই দিম আৰু যেতিয়ালৈকে ইয়াৰ পৰা আকৌ আপোনাৰ তেল ওলাব পানী ওলাব সেইখিনিতে ইয়াক কমপ্লিটলি সিজোৱা হ'ব আৰু খোৱাৰ ৰেডি হোৱাৰ পিছত মই আপোনালোকক দেখাম চ' গতিকে এইটো প্ৰতিটোৰে আপোনালোকে বনাই ইজিলি পৰ্ক আপোনালোকে খাব পাৰে চ' গাইজ দিছ ইজ ওৱান অফ দ্য আজি খানাৰ স্পেচিয়েল আছে চ' ডেটছ অল গাইজ চ' হোৱাৰ পিছত মই আপোনালোকক আকৌ দেখাম চ' চাই থাকিব Thank you. চাওঁ টি চাৰ্টটো খুল ভাল লাগিছে ঠিকে আছে এইপিনে ঘূৰা অ'কে মস্তি ঠিক আছে তই এটা গা পা ধুই কিনে লগ পিন্ধি ল দেই Here are some of the food items. This is tomato talk. I don't know what is called talk. Here is my favorite pork. So you can see the color, guys. Kenika lagi dulu. Amar Commodor local chicken. गाना भी गा लेंगे हाँ पहले फूकना पड़ेगा ना फूकना पड़ेगा ना अच्छा फूक और फूको फूको Happy birthday to you. Happy birthday to you. Happy birthday to dear Josiah. Happy birthday to you. May the good God bless you. May the good God bless you. May the good God bless dear Josiah. Happy birthday to you. Tali mari tali. Oh, thank you. So guys, finally हमारा जो आज का प्रोग्राम खत्म हो चुका है सारे गेस्ट चले गए हैं और आप देख सकते हो नाउ आई मीटिंग मैंने लोकल चिकन भी ट्राई किया ब्रॉयलर भी ट्राई किया एंड आई स्ट्रक विद पोर्क क्योंकि पोर्क के सिवा दूसरा कुछ नहीं हो सकता थैंक यू वेरी मच फॉर सपोर्टिंग द स्ट्रीम एंड आशा करते हैं जोसेस वुड लाइक टू थैंक यू सो इट इज अ वीडियो फ्रॉम जोसेस थैंकिंग यू एंड थैंक यू वेरी मच फॉर वॉचिंग बी विथ अस टिल नेक्स्ट वीडियो थैंक यू Thank you very much for wishing me in my birthday. Thank you all of you.